হেল্ল' মৰমৰ ৰাইজ, সকলোৰে কুশল মংগল কামনা কৰি মই কিতানুৱে ফাটাফাটি নিউজৰ বিশেষ সংবাদ শীৰ্ষলৈ আগবাঢ়িছোঁ। আজিৰ দিনটোৰ বিগ ব্ৰেকিং নিউজসমূহ শুনিবলৈ আপোনালোক যদি থিয় হৈ আছে, ওচৰত থকা চকী, মাটি, ধৰা, পীৰা য'তেই যেনেকৈ পাৰে বহি লওক। নিউজ শুনি কিবা কিবি হৈ গ'লে কোনে ৰিস্ক ল'ব? পাছত কিন্তু কিতানুক বেয়া পালে নহ'ব। মৰমৰ ৰাইজ, আজিৰ সংবাদ শীৰ্ষৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ। পানী নোহোৱা ঘাটত পিকনিক খাবলৈ যোৱা লাডেনৰ ডিল হৈ গৈছিল গাৰ্ডেন। কিয়নো সেই জেগাতে পিকনিক খাবলৈ যোৱা এজনী ছোৱালীয়ে লাডেনক চাই দি আছিল মিচিক মাছাক হাঁহি, কিন্তু কেছটো আছিল নগেন, কিয়নো ছোৱালীজনী আছিল কেৰা। পিছত লাডেনে গম পাই দুখতে খাই দিলে বিয়েৰৰ লগত বোকাখাতৰ পেৰা। মৰমৰ ৰাইজ, এতিয়া দিবলৈ ওলাইছোঁ এটা বহুমূলীয়া বিধান। যদিহে কৰিব বিচাৰিছে আপুনি জীৱনৰ পাপ খণ্ডন, তেনেহ'লে বহক ট্ৰেভেলাৰৰ আগ চিটত, কিয়নো যি বহে ট্ৰেভেলাৰৰ আগ চিটত জমে নিদিয়ে মৃত্যুৰ পাছত তাক দুচুৰা শাস্তি, কিয়নো উঠা বহা কৰোঁতেই হৈ যায় তাৰ সকলো পাপ খণ্ডন। মৰমৰ ৰাইজ, শেষত দিবলৈ ওলাইছোঁ এটা বহুত গুৰুত্বপূৰ্ণ নীতি শিক্ষা। এয়াৰটেলৰ নেটৱৰ্ক, ফেচবুকৰ গাৰ্লফ্ৰেণ্ড, হোৱাটছআপৰ ষ্টেটাছ আৰু জিঅ'ৰ বেলেঞ্চ ক'ত কেতিয়া উৰি যায় কোনো ঠিকনা নাই। মৰমৰ ৰাইজ, এতিয়া লৈছোঁ ক্ষন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ আহি আছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকে আমাৰ চেনেলটো চাই থাকিব। আমাৰ চেনেলৰ নিউজবোৰে আপোনালোকৰ দেহৰ ছবি 100% কমত সহায় কৰিব, এয়া আমাৰ 200% গেৰাণ্টি।